মা চলাই আহিছোঁ মায়ে যাতে মোক হাতখন ভাল কৰি দিয়ে মা ওচৰত মোক ভক্তি আসাম টাইম 6ৰ সমূহ দৰ্শকক মই স্বাগতম জনাইছোঁ মই বিকাশ কলিতা আৰু অম্বুবাচীৰ আজি হৈছে নিবৃত্তি আৰু মই সমূহ অসমবাসীলৈ অম্বুবাচীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় অম্বুবাচী বুলি ক'লে মনলৈ আহে আমাৰ নীলাচলৰ বুকুত থকা মা কামাখ্যা মন্দিৰলৈ কিন্তু তেনেকুৱা এটা মন্দিৰত আজি মই উপস্থিত আছোঁ এটা বিশেষ এটা ঠাইত বঙাইগাঁও জিলাৰ মানিকপুৰৰ যি বেছিমাৰীত অৱস্থিত আন এটা মন্দিৰ যিটো হৈছে মা কামাখ্যা মন্দিৰ হয় এইটোৱে হৈছে আমাৰ মাতৃবৃক্ষ মা কামাখ্যা মন্দিৰ আৰু যিটো মন্দিৰ স্থাপিত হৈছিল 2001 চনত আৰু বেছিমাৰী গাঁৱত হৈছে এইটো মন্দিৰ আপোনালোকে সমগ্ৰ দৃশ্য আমাৰ চেনেলৰ যোগেদি ইতিমধ্যে দেখা পাই আছে হয় এইডাল হৈছে এডাল বিশেষ গছ আৰু যিডাল গছ আনুমানিক 100 বছৰ পুৰণি এডাল গছ আৰু গছডালৰ কাষতে আছে এখন নদী আৰু নদীখনৰ পাৰতে আমাৰ এই কামাখ্যা মন্দিৰটো আছে বহুতে হয়তো নাজানে যে কামাখ্যা মন্দিৰ বুলি ক'লে আচলতে নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰে জনা যায় কিন্তু তাৰ সমান্তৰালকৈ এটা বিশেষ মন্দিৰ যি মা কামাখ্যা মন্দিৰ বুলি জনাজাত এইটো মন্দিৰৰ পৰিৱেশ আমি সকলোবোৰ দেখাই আছোঁ বৰ্তমান আমাৰ আইসকল ব্যস্ত হৈ পৰি আছে যি প্ৰসাদ বিতৰণ আৰু প্ৰসাদ কাৰ্যসূচীত ব্যস্ত হৈ আছে লগতে চলি আছে নাম প্ৰসংগ আমাৰ লগত আছে এই মন্দিৰটোৰ লগত অতপ্ৰতভাৱে জড়িত যিসকলে মানে সদায় ইয়াতে পূজা পাতল কৰি থাকে আৰু তিনিগৰাকী বাইদেউ আমাৰ লগত আছে আমি তেখেতসকলক সুধিম যে আচলতে কেনেকৈ এই মন্দিৰটো স্থাপন হ'ল বাইদেউ নমস্কাৰ জনাইছোঁ আমাৰ চেনেলত আৰু যিটো মন্দিৰ আমি সকলোৱে জানো আচলতে কামাখ্যা মন্দিৰ যে নীলাচলৰ বুকুত আছে বুলি গোটেই অসমে জানে কিন্তু আমাৰ এই বেছিমাৰী গাঁৱত এই মন্দিৰটো আচলতে কেনেকৈ স্থাপন হ'ল যে 2001ত স্থাপিত হোৱা বুলি আমি গম পাইছোঁ ইতিমধ্যে প্ৰথম কেনেকৈ মানে স্থাপন হ'ল কিয় হ'ল যদিও 2000ত হৈছিলে আগতে মানে এতিয়া ৰাস্তা দি মানুহ গৈছিলে যাতে কেতিয়াবা মানুহে আহি ইয়াত প্ৰপৰ নাম জনাই গৈছিলে আৰু কিবা আশা লৈ এতিয়া কোনোবাই মাহিলী নোহোৱাকৈ থাকে সেইকাৰণে যায় তাৰপিছত হোৱাৰ পিছত আহি প্ৰসাদ পানী দিয়ে আমাৰ তেতিয়া মানে থাপন হোৱা নাছিল আমি ৰাইজে কৰা নাছিলোঁ সেই মানুহখিনি অহাৰ পাছত আশ্ৰয় লগা হ'ল নহয় লগাৰ পিছত আৰু আমি এতিয়া দল হৈ মানে কৰি আছোঁ আৰু মন্দিৰটো অকণমান আছিল নামটো মা কামাখ্যা মন্দিৰ কিয় হ'ল না মা কামাখ্যা মন্দিৰ মানে এই কাৰণতে দিলোঁ মা যেতিয়া মাহিলী নহয় মানুহবিলাক মায়েতো দিয়ে মাৰ কাৰণে হয় এই গছডাল তাৰ মানে আগতে ঋতু পাইছিলে মাহিলী হৈছিলে আমি দেখিছোঁ গছডালৰ সেইকাৰণতে মা কামাখ্যা বুলি নামটো আমি প্ৰচাৰ কৰিলোঁ আৰু এতিয়া কামাখ্যা মাৰ হেৰিতে উৎসৱটোতে আমি পালন কৰিছোঁ সেইকাৰণে তাত মা কামাখ্যা নাম দিছোঁ আমি এতিয়া আহিছোঁ অন্য এগৰাকী বাইদেউলৈ আৰু তেখেতক আমি সুধিম যে আচলতে ভক্তসকল যি আশা লৈ ইয়াতে আহে আচলতে তেওঁলোকে কিবা ফল পাইছেনে তেওঁলোকে কি কয় তেওঁলোকে ফল পাইছে সেইকাৰণে তেওঁলোকে আহি আছে ফল যিকোনো ল'ৰা ছোৱালী যাৰ নাই তেওঁলোকে ল'ৰা ছোৱালী পাইছে তেওঁলোকে ছাগলী পাৰ এইগিলাখান দি আছে সোণৰ ফুল ৰূপৰ ফুল দি আছে তেওঁলোকে প্ৰমাণ পাইছে কাৰণে তেওঁলোকে বস্তুগিলা দিবলৈ আহি আছে আৰু আগতে আমি একদম সৰু কৰি অকণমান বাঁহৰ বান্ধিছিলোঁ তাৰে পিছতে আমি এনেকৈ দহগিৰি লগ হৈ এনেকৈ তোলা তুলি কৰি এনেকৈ তেওঁক মাক আমি এনেকৈ প্ৰত্যেকবেলা অম্বুবাচীত পূজাটো দিওঁ দেউতাই আৰু বহুত যথেষ্ট আমি উপকাৰ পাইছোঁ তেওঁৰ কাৰণে ইতিমধ্যে দৰ্শকসকলে গম পাইছে যে এটা মই বিশেষ জাগ্ৰত মন্দিৰত বৰ্তমান উপস্থিত আছোঁ যিটো মন্দিৰক আচলতে মা কামাখ্যা মন্দিৰ বুলি জনা যায় আৰু আমাৰ লগত আছে এগৰাকী বাইদেউ আমি তেখেতক সুধিম যে আচলতে ইয়াতে কিবা আচলতে এনেকুৱা অলৌকিক ঘটনাৰ কিবা প্ৰমাণ পাইছে নেকি যাৰ কাৰণে মানুহে ধৰি লৈছে বা আপোনালোকে এইটো স্বীকৃতি দিছে যে এইটো মা কামাখ্যা মন্দিৰ কিবা এনেকুৱা ঘটনা হৈছে নেকি হৈছে আমাৰ ইয়াত এনেকুৱা ঘটনা আমি পূজা পুজি থাকোঁতে এই গছডালৰ ভিতৰৰ পৰা এনেকৈ সাপ ওলাইছিল তাৰপাছত আমি আৰু তাৰ গাখীৰ চাখীৰ দিয়া খায় আৰু এনেকৈ বহুত মানুহে যে দি যাওঁতে আহোঁতে কিবা হেৰি কৰে এটা প্ৰমাণ আছে যাতে দেই আৰু কিবাখিনি মানে প্ৰমাণ পায় মানে এনেকুৱা হয় কাৰোবাৰ ল'ৰা কাৰোবাৰ বা নিজে তেনেকুৱা হয় কিবা অসুবিধা পায় তাতে এতিয়া কিবা হৈ থৈ যায় এটা চেনি চুনা দি ভাল পায় এই মন্দিৰটোৰ কাৰণে চৰকাৰৰ পৰা বা ৰাইজৰ পৰা কিবা সহযোগ পাইছে নে কিবা নাই আমি একো পোৱা নাই সহযোগ আমি এইখিনি এনেকৈ আমি কালেকশ্যন কৰোঁ অলপ ৰাস্তাত একদিন
আৰু আমাৰ 10জন সদস্য আছে। এই 10জন সদস্যই আমি যিখিনি কৰিব লাগে কৰোঁ আৰু এনেকৈ আমাক এই 2 বছৰ হ'ল মানে বেলেগে মানে এনেকৈ সহযোগ কৰি আছে মানে কি বুলি কয় ৰাইজৰ পৰা দান দক্ষিণা পাই আছে। ৰাইজে দান দিছে। যোৱা বছৰ পাঠশালাৰ পৰা দি আছে। আমি তেওঁলোকে এটা ল'ৰা সন্তান পাইছে মানে ইয়াতে সেৱা কৰি গৈছিল যাতে ল'ৰা সন্তান পাইছে সেই গতিকে আমাক খিচাৰি দিছে যোৱা বছৰ। আৰু এই বছৰ আমাৰ গাঁৱৰে ওচৰৰে বেছি চান্দামাৰীৰ ধনসিং ৰায়ে এই বছৰ দিছে খিচাৰি। আৰু আমাৰ গাঁৱৰে দীপক ৰায়ে দিছে। বহুতে এনেকৈ দি থাকে, কিন্তু ইতিমধ্যে গম পাইছোঁ যে চৰকাৰৰ পৰা বিশেষ একো সঁহাৰি পোৱা নাই, বিশেষ একো সাহায্য পোৱা নাই। গতিকে মই মোৰ ফালৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ, যিহেতু এটা বিশেষ জাগ্ৰত মন্দিৰ, ইতিমধ্যে আপোনালোকে আমাৰ আছাম টাইমছ 6ৰ এই বিশেষ প্ৰতিবেদনৰ যোগেদি গম পাইছে। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই মন্দিৰটোৰ কাৰণে চৰকাৰেও কিবা এটা সাহায্য দিয়াৰ ব্যৱস্থা কৰে। ইতিমধ্যে আপোনালোকে দেখা পালে যে বিভিন্নজনে আচলতে মতামত আগবঢ়াইছে আমাৰ মা কামাখ্যা মন্দিৰটোৰ বিষয়ে। আৰু আমাৰ লগত আৰু এগৰাকী বয়সস্থ আইতা আছে এগৰাকী, আৰু তেখেতৰ মুখেৰে আমি শুনিম এই মন্দিৰটোৰ বিষয়ে আপুনি কি ক'ব? মন্দিৰটোৰ বাবে বাবা মোৰ বিৰাট বিশ্বাস আছে। মইতো কৈছোঁ আৰু বিশ্বাসৰ মানে বিশ্বাসেই আছে আৰু প্ৰমাণ প্ৰভু দিয়ে আছে এতিয়া মন্দিৰটোৰ। একথৰা পালেংবাৰীৰ মানুহৰ তাহাৰ ছোৱালীটোৰো এনেকুৱা ল'ৰাটোৰো নাছিল, তাহাৰ কাহিনী ক'বলৈ বহুত দূৰ যাব। কিন্তু সেই ল'ৰা আহি মাত্ৰ এতিয়া আমাৰ এতিয়া সেৱা কৰি গৈছে, ছোৱালীটোৰো ল'ৰা হৈছে আৰু মোৰ নিজৰ ল'ৰাটোৰো ল'ৰা হৈছে। সেই মানুহঘৰৰ ফূৰ্তিৰ সীমা নোহোৱা হৈ গৈছে। বৈতামাৰী ৰৈছে, অভয়পুৰী ৰৈছে, আলাগুৰি ৰৈছে, গুৱাহাটী ৰৈছে, মানিকপুৰ, পালেংবাৰী, মৌখোৱা, পাঠশালাৰ মানে দূৰে দূৰে বৈতামাৰী পৰ্যন্ত ৰূপাৰ ফুল দিছে একদম। আৰু এতিয়াতো আমাৰ বেছিমাৰিতে একজনে সোণাৰ ফুলো দিলাক আমাৰ। প্ৰমাণৰ পাৰ কাৰণে দিছে আমাক, তেওঁ প্ৰমাণ পাইছে পাৰ কাৰণে দিছে আমাক। আপোনালোকে দেখি আছে আমি বিভিন্নজন ব্যক্তিৰ আমি মতামত লৈ আছোঁ যে এই মন্দিৰলৈ অহা প্ৰতিজন ভক্তৰ আমি মতামত লৈ আছোঁ, যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু মোৰ লগত আছে এগৰাকী বাইদেউ। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে তেওঁৰ হাতখন ভাঙি আছে, আৰু আজি হাতখন ভাঙিছে বুলি জানিব পৰা গৈছে। তথাপিতো তেওঁ এই মন্দিৰটোলৈ আহিছে। ভাল লাগিছে দেখি, কাৰণ মন্দিৰটোৰ প্ৰতি যি ভক্তি, সেই ভক্তিভাৱ লৈ তেওঁ আহিছে। আৰু তেখেতৰ পৰা আমি জানিব বিচাৰিম যে ইমান এই অৱস্থাটো মানে আহিলে মানে কেনেকৈ? মই মা কামাখ্যা মাৰ প্ৰতি ভক্তি আছে, আৰু সদায় দিনে ৰাতি এইটো ৰাস্তা দিয়ে গৈ থাকোঁ। মায়ে মোক ভক্তি দিয়ে, মই আকৌ মা চলাই আহিছোঁ। মায়ে যাতে মোক হাতখন ভাল কৰি দিয়ে, মা আচল মোক ভক্তি। এতিয়া দেখিছে আপোনালোকে যি ভক্তৰ আচলতে এই অৱস্থাটো আহিছে, আচলতে মাৰ প্ৰতি যি আচলতে ভক্তি, সেই ভক্তিভাৱ লৈ সকলোবোৰ ভক্ত ইতিমধ্যে আহিছে।